এই পত্ৰখন হ'ল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ডেটেড 11th March 2021 অৰ্থাৎ 11 মাৰ্চ তাৰিখে BTCৰ তৰফৰ পৰা চৰকাৰীভাৱে এখন পত্ৰ প্ৰেৰণ কৰা হৈছিলে টু দ্য প্ৰিন্সিপাল গভৰ্ণমেণ্ট কলেজ ফৰ টিচাৰ্ছ এডুকেশ্যন কোকৰাঝাৰ B.Ed কলেজৰ প্ৰিন্সিপাল ডাঙৰীয়ালৈকে BTCৰ তৰফৰ পৰা অফিচিয়েলি এখন পত্ৰ প্ৰেৰণ কৰি কোৱা হয় যে এজ ডাইৰেক্টেড বাই অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ BTR শ্ৰী প্ৰমোদ বড়ো দ্য ফলোয়িং লিষ্ট অফ কেণ্ডিডেটছ এপ্লাইড ফৰ এডমিশ্যন in B.Ed course at government college for teachers education কোকৰাঝাৰ shall be admitted in your college entrance kon potro diar agote hoisile aru hei keijon ji keijon 14 jon candidates or naam yate ullekh kora hoise teoloke entrance ot obortino hoisile kintu result or ঘোষণা নোহোৱাৰ আগতেই রেজাল্টক ইনফ্লুয়েন্স কৰিব কাৰণে এই 14 গৰাকীৰ নাম এজ পাৰ দ্য ডাইৰেকশ্যন অফ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ BTR চিফ এক্সিকিউটিভ মেম্বাৰৰ OSD অৰ্থাৎ ডক্টৰ সাংগ্ৰাঙে প্ৰিন্সিপাল গভৰ্ণমেণ্ট কলেজক হেঁচা প্ৰদান কৰে আৰু বাধ্য হৈ প্ৰিন্সিপালে চৰকাৰৰ মানে ডাইৰেকশ্যনত বাধ্য হৈ প্ৰিন্সিপালে অনৈতিকভাৱে এই 14 গৰাকী কেণ্ডিডেটক মেৰিট লিষ্টত সুমুৱাই দিবলৈ বাধ্য হয় মিষ্টাৰ সাংগ্ৰাং তেখেতে যে B.Ed কলেজৰ প্ৰিন্সিপাললৈকে এইখন পত্ৰ প্ৰেৰণ কৰিছে সেই গৰাকী ব্যক্তিৰ বিৰুদ্ধে আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব